Hey guys, স্বাগতম to Sajid's Vlogs. আজি বহুত দিনৰ পিছত আপোনালোকৰ কাৰণে এটা নতুন ব্লগ লৈ আহিছো। তে প্ৰথমে গেটখন খুলি লম, কৈ আছো কি কৰি আছো। আজি মই গৈ আছো নেক্সা ডিলাৰত এখন গাড়ী চাবলৈ। নেক্সা ডিলাৰত এখন গাড়ী চাবলৈ। তাৰ পিছত আৰু কেইটামান কাম আছে আপোনালোকক দেখাই দিম। এফালে এখন গাড়ী লৈ ওলাইছো। তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। বতৰটো মহিমা কোনো বুজিবই নোৱাৰে। বতৰে ৰাতিপুৱাৰ পৰা ইমান ধুনীয়া ৰ'দ দিছিল, বৰষুণ দি দিলে। তাৰপিছত এতিয়া আকৌ ৰ'দ দিছে, অলপ ধুনীয়া ৰ'দ দিয়ে দিছে। এইফালে চাব পাৰে ইমান বতৰটো চাফা হৈছে। তো গাড়ীত গেট চেট মাৰা হৈ গ'ল। এতিয়া ওলাইছোঁ, বলক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বহুত দিন ধৰি ভিডিঅ' কৰা নাই, লং ভিডিঅ' বনোৱা নাছিলোঁ। তো বনাইছোঁ। ভিডিঅ' বনোৱাৰ এক্সপিৰিয়েঞ্চটো কমি গৈছে গাড়ী, আপোনালোকে অলপ হ'লেও বুজিব পাৰিছে। এখন গাড়ী চাবলৈ গৈ আছোঁ, আমাৰ নিচাল আৰু নিচাৰ কাৰণে গাড়ী এখন লোৱা যাব। তো বলক নেক্সা ডিলাৰত যাম, তাতে গৈ লগ পাই আছোঁ। তে গাড়ী বলক এয়া ওলাই গ'লোঁ। যিমান পাৰোঁ সোনকালে উভতি আহিব লাগিব। গাড়ী মই ভাবিছোঁ অলপ পাৰ্লাৰত সোমাই দাঢ়িকেইডাল বনাই লওঁ। তাৰমানে চেলুনত সোমাই দাঢ়িকেইডাল অকণ বনাই লওঁ। গাত যিহেতুকে বুঢ়া বুঢ়া লগা গৈছে, দাঢ়িখিনি পকিয়ে গৈছে। দাঢ়িকেইডালকে বনাই লওঁ নে কি কয় গাড়ী? আপোনালোকে চাই থাকক ভিডিঅ'টো, মোৰ শেষলৈকে চাব, অকণমানো স্কিপ নকৰিব। যদি ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেলুনত পাই গ'লোঁ, তো দাঢ়িকেইডালকে বনাই লওঁ। গাইজ দাঢ়িটো কাটি ল'লোঁ, মানে বনোৱাই ল'লোঁ ধুনীয়াকৈ। এতিয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি ক'ব। আৰু গাইজ আহি পাই গ'লোঁ তেজপুৰ টাউন। এনেকুৱা লাগিছে যেন টাউনত আহি কিবা চবফালে বন্ধ, পূজাৰ কাৰণে বন্ধ হৈ আছে। আৰু পূজাৰ মণ্ডপৰ ওচৰে পাঁজৰে এইবিলাকে ভিৰ হৈ আছে, বাকীবিলাকতো চব বন্ধ হয়। এইখিনি আমাৰ পদুম পুখুৰীৰ ওচৰৰ টাৰ্ণিংটো চিনি পাইছে আপোনালোকে। পূজা চাবলৈহে ওলাই আহিছে। গাইজ যে ৰাস্তা আমাৰ এই ভিউটো চাওক, কিমান ভাল লাগে হয়নে? ভিউটো কিমান ভাল লাগে চাওক। এইফালে দুইফালে দুটা পুখুৰী, তাৰ মাজে মাজে এটা ৰাস্তা। আচ্ছা গাইজ, এটা প্লেনটো অকণমান চেঞ্জ হ'ল। মানে আমাৰ ভেবলি গৈছিল ঘৰলৈ, তাই ফোন কৰিলে যে তাই ঘৰলৈ আহিম, মানে আমাৰ ঘৰলৈ আহিব। তাই গৈছিল মাকৰ ঘৰলৈ। চ' তাই এতিয়া ইয়াত আহিম বুলি ক'লে। ক'ত আছে? মই বোলো নেক্সা ডিলাৰ গৈ আছোঁ। পিছত যাব ডিলাৰত বোলে, প্ৰথমে আগতে আহক মোক লৈ যাওক ক'লে। এতিয়া উপায় নাই, ভেবলিক বোলে প্ৰথম ঘৰত যোৱা। ভেবলি মানে কোন চিনি পাইছে, মোৰ মানুহজনীক মই ভেবলি বুলি মাতোঁ। গাড়ী আপোনালোকে নামাতিব আকৌ, ময়ে মাতোঁ, তাই নহ'লে খং কৰে। প্ৰথম মই গৈ আছোঁ মানুহজনীৰ ঘৰত, তাৰ মাকৰ ঘৰলৈ। তাই তাতে আছে, তাই ওলাই ৰখি আছে বোলে, তাইক লৈ আহোঁ। আহি পাই গ'লোঁ আমাৰ এক্স পুলিচ লাইনৰ। এইখন পূজা পূৰা ডেক'ৰেশ্যন কৰিছিল চাওক ৰাস্তাত। এইটো সন্ধিয়া ভাল লাগিলেহেঁতেন, পূৰা ডেক'ৰেশ্যনটো দেখা পালোহেঁতেন, লাইটিংটো কিমান ভাল লাগিছে চাওক। সন্ধিয়া হোৱাহেঁতো বহুত ভাল লাগিলে হয়, কিন্তু দুৰ্ভাগ্যক্ৰমে মইতো সন্ধিয়া আহিব নোৱাৰিম, সময় নহ'ব যিহেতুকে। আৰু আমাৰ ঘৰৰ পৰা বহুত দূৰো হয় এইখিনি আহি পাবলৈ। এইফালে সন্ধিয়া অহাহেঁতেন ভাল লাগিলে হয়। আৰু যি নহওক দিনতে অকণমান হ'লেও আপোনালোকক দেখাই দিছোঁ। এইটো আমাৰ এক্স পুলিচ লাইনৰ যিটো ডেক'ৰেশ্যন পূজাৰ, সেইটো অকণ দেখাই দিলোঁ। মই ক'ত আহি পাই গ'লোঁ? আমাৰ জুনেদৰ নানাঘৰ। এইফালে দি যোৱা, এইফালে লেতেৰা হ'ব, এইফালে দি যোৱা। তুমি তো ভাল পাইছা নে বেয়া পাইছা? ভাল পাইছো। ভাল পাইছা? বা বেলেগে ফুটি দেখোন। বাই, আসসালামু আলাইকুম। গাইজ এতিয়া আমি ভেবলিক লৈ ওলাই আহিলোঁ। জেবিন চুলতানা বোলে, ভেবলি বুলি ক'ব নিদিয়ে মাকক। হয়নে? এইফালে চব ওলাই আছোঁ বোলে। তই আহিছোঁ? মই আহিছোঁ। আমি ক'ত গৈ আছোঁ জানা? এতিয়া টাউন নহয়, এইফালেদি যাব লাগিব। এতিয়া আমি গৈ আছোঁ নেক্সা ডিলাৰ। কিয়তো গম পোৱাই, নিচাল আৰু নিচাই গাড়ী এখন ল'ব। তাৰ কাৰণে গাড়ীখন মই চাবলৈ যাওঁ। তো গাড়ী মই এতিয়া আহি পাই গৈছোঁ আমাৰ নেক্সা ডিলাৰৰ ওচৰত। সন্মুখতে আছে আৰ ডি ডিলাৰ, আৰ ডি মটৰ্ছ। এইটো নেক্সা। আজি দেখোন বন্ধ। এইটো নেক্সা ডিলাৰ, বাট আজি বন্ধ আছে।
আজি সোমবাৰে আহিব লাগিব বুজিছে, সোমবাৰে আহিব লাগিব। এতিয়া আজি বন্ধ আছে যিহেতুকে, কালিতো ছানডে বুলিও বন্ধ থাকিব, তো আজি পূজাৰ কাৰণে বন্ধ হৈ গ'ল। এতিয়া আমি এইটো হৈ গ'ল আৰ টি মটৰ চক। আমাৰ এইফালে ফ্লাইঅভাৰখন যে কাম চলি আছে, এইফালেতো বহুতখিনি হৈয়ে গ'ল ফ্লাইঅভাৰৰ কাম। এই যে এইটো ছাইডত যিমানখিনি ফ্লাইঅভাৰৰ কাম চলি আছিলে বহুতখিনি কামেই হৈ গৈছে। বাট আমাৰ মিছন চাৰিআলিৰ পৰা বেচেৰালৈকে যদি ছাইডত ব্লক ৰাস্তা কৰি দিলেহেঁতেন বহুত ভাল লাগিলে হয়। এতিয়া ইমান অসুবিধা হৈ আছে, এতিয়া উপায় নাই, আমি এইফালেদি মাজগাঁও হৈ পেলাই পমুটীয়া হৈ ঘৰত যাব লাগিব। এইটো মাজগাঁও ৰাস্তাটো, মাজগাঁও হৈ পমুটীয়া হৈ ঘৰ যাব। যেতিয়া আমি ঘৰ আহি পাই গ'লোঁ, আৰু আপোনালোকেতো গম পাইছে ডিলাৰৰ কামটো নহ'ল ডিলাৰলৈ। এইফালে তিয়ঁহ বিলাহী চব লৈ আহিছোঁ। এইফালে আমাৰ মায়ে সেয়া তিয়ঁহ বিলাহী লৈ লোৱা, তোমাৰ কাৰণে তিয়ঁহ আৰু বিলাহী বোৱাৰীয়ে লৈ আনিছে। খেতিৰ এইটো এইকণৰ পৰা এইকণতে টোপনি গ'ল পুৰা। গাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ, বিকজ মোৰ কামটোতো নহ'লে। আজি খালি মানুহজনীকে অনা হ'ল ঘৰৰ পৰা। অহাকালি আকৌ গৈ আছোঁ ডিলাৰ। এইবাৰ ডাইৰেক্ট ডিলাৰৰ ভিডিঅ' পাব। এইটো পাৰ্ট 1 হ'ল। পাৰ্ট 2 লৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা হওক। অতি সোনকালে পাৰ্ট 2 ভিডিঅ' পাই আছে নেক্সট ডিলাৰৰ পৰা। আজিলৈ বাই বাই গাইজ।